আপুনিও সেকেন্ড ম্যারেজ কৰিম বুলি ভাবিছে নেকি? সেকেন্ড ম্যারেজ মানে হ'ল দ্বিতীয় বিবাহ, যিখন এটা বিয়াৰ পিছত যদি আৰু এটা বিয়া কৰে তেতিয়াহ'লে সেই বিয়াক সেকেন্ড ম্যারেজ বুলি কোৱা হয়। আপুনিও তেনেকুৱা কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে। আৰু আপুনি জানেনে সেকেন্ড ম্যারেজ যদি সেকেন্ড ম্যারেজ কৰে তেন্তে আপোনাৰ শাস্তি কিমান হ'ব? যদি নাজানে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই স্কিপ নকৰিব। যদি স্কিপ কৰে তেতিয়াহ'লে আপুনি বুজি নাপাব যে সেকেন্ড ম্যারেজ কৰিলে শাস্তি কিমান হ'ব। নমস্কাৰ বন্ধুসকল, মই ৰাহুল মিষ্টাৰ সৰকাৰ সুজিত আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলত ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তেন্তে বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকৰ আগত এটা কুৱেশ্যন আলোচনা কৰিম, লগতে ইয়াৰ সলিউশ্যনো আলোচনা কৰিম। এতিয়া কুৱেশ্যনটো হ'ল, যিকোনো হিন্দু ল'ৰা নাইবা যিকোনো হিন্দু ছোৱালী যদি সিহঁতৰ মাজত বিয়া ঠিক হয় আৰু নাইবা যদি বিয়া হৈ যায়, কিন্তু কথাটো হ'ল যে যদি ল'ৰা নাইবা ছোৱালী দুটাৰ মাজত যদি কাৰোবাৰ আগতে বিয়া হোৱা থাকে তেনে বিয়াক আইনে কি বুলি ক'ব, বা তেনে বিয়াক আইনে স্বীকৃতি প্ৰদান কৰিব নেকি? ল'ৰা নাইবা ছোৱালীৰ যদি কোনোবা এজন যদি আগতে বিয়া হোৱা থাকে তেন্তে তেনে বিয়াক আইনে কি বুলি ক'ব? যদি এনেধৰণৰ বিয়া হয় তেন্তে তেনে বিয়াক আইনে বেআইনী বুলি ঘোষণা কৰিব। Marriage will be declared as wed as per Section 5 of Hindu Marriage Act 1955. এতিয়া কথাটো হ'ল, কোৰ্টেতো তেনে বিয়াক ভয়েড বুলি স্বীকৃতি প্ৰদান কৰিলে এই বিয়াখন কি ইমানতে শেষ হৈ যাব নেকি, নে কাৰোবাৰ শাস্তি পাব? এতিয়া কথাটো হ'ল, কোৰ্টেতো তেনে বিয়াক ভয়েড বুলি স্বীকৃতি প্ৰদান কৰিলে কোৰ্টে ইমানতে শেষ হৈ যাব নেকি? উত্তৰ হ'ল নহয়। যদি কোনো ব্যক্তিয়ে আগতে বিয়া পাতিছে তাৰ পিছতো আকৌ ডিভোৰ্চ নোলোৱাকৈ বিয়া পাতিছে তেতিয়াহ'লে তেনে ব্যক্তিয়ে নিশ্চয় শাস্তি পাব। আণ্ডাৰ ছেকশ্যন 494 IPC লগতে বাইগেমি চাৰ্জৰ লগতে 7 বছৰলৈকে জেল হ'ব পাৰে। বন্ধুসকল, সেকেন্ড ম্যারেজ কেতিয়াও নকৰিব। যদি আপোনালোকে ভাবিছে যে সেকেন্ড ম্যারেজ কৰিব তেতিয়াহ'লে আপোনাৰ আগৰ মেৰেজখন ডিভোৰ্চ দিব, তাৰপিছতহে সেকেন্ড ম্যারেজ কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰাটো নাপাহৰিব। ধন্যবাদ। জয় আই।